Hello friends, welcome back to my channel. মই আজি আপোনালোকৰ বাবে লৈ আহিছো এটা চিকেনৰ ৰেচিপি। এইদৰে বনালে মই খাই ভাল পাওঁ যেহেতুকে সেইবাবে আপোনালোকৰ লগত ৰেচিপিটো শ্বেয়াৰ কৰো বুলি ভাবিলো। গতিকে ভিডিওটো আৰম্ভ কৰো বলক। 1 কেজি চিকেন ইয়াতে দিছো আদা, নহৰু, জলকীয়া আৰু এটা সৰু পিয়াজৰ পেষ্ট আৰু দিম মছলা। স্পুন আপোনাৰ জালুকৰ গুৰি দিছো আৰু 1 টিস্পুনতকৈ কম জিৰা পাউডাৰ আৰু দিছো হালধি আৰু হাফ টিস্পুন জলকীয়া গুৰি দিছো আৰু এটা গুটেখিনি ভালদৰে মিক্স কৰি লম। এই গুটেখিনি মিক্স কৰি এতিয়া অলপ নেমু ৰস চেপি দিম। মই চিকেনখিনি মছলা দি মেৰিনেট কৰি হাফ এন আৱাৰ কাৰণে থৈ দিলো। এতিয়া আলুখিনি ফ্ৰাই কৰি লম ফাৰ্ষ্টতে, যেহেতু মাংসৰ লগত আলুখিনি দিলে ভাগি যায় সেইকাৰণে মাংসখিনি খাব বেয়া হয়। সেইবাবে মই আগতে আলুখিনি ফ্ৰাই কৰি ললো। ইমানটো ৰঙা হালকে আলুখিনি ভাজি ললে হ'ল। তাৰ পিছত আমি চিকেনটো বনাম। এতিয়া এখন কেৰাহী গৰম কৰি তাত অলপ তেল দি মই গোটা জিৰা কেইটামান দি দিছো আৰু এটা মিডিয়াম সাইজৰ পিয়াজ দিম। পিয়াজ আৰু বেছি নিদু যেহেতু মই যেতিয়া মেৰিনেট কৰিছিলো তেতিয়াও পিয়াজৰ পেষ্ট বনাই চিকেনখিনি দি দিছিলো। আৰু এতিয়া এটা বিলাহীৰ পেষ্ট দিম। বিলাহীৰ পেষ্ট যিমান পাৰে সৰহকৈ দিব। মই এটাহে দিলো আৰু বেছিকৈ দিলে বিলাহী পেষ্টটো খাবৰ কাৰণে মাংসটো ভাল হয়, সেইকাৰণে যিমান পাৰে বেছিকৈ দিব ট্ৰাই কৰিব। এতিয়া পিয়াজখিনি ভজা হোৱাৰ পিছত মই ইয়াত চিকেনখিনি দি দিম আৰু চিকেনত আৰু বেলেগ মছলা নিদো আৰু যেহেতুকে মেৰিনেট কৰোঁতে গোটেইখিনি মছলা দিয়ে থৈছিলোঁ। আৰু এনেকৈ এতিয়া চিকেনখিনি 5 মিনিটৰ বাবে ভাজি থাকিম মই ঢাকন নোহোৱাকৈ। চাওক ঢাকন নিদিয়াকৈ মই চিকেনখিনি অলপ দেৰি এতিয়া যিমান পাৰোঁ ভাজি থাকিম। এতিয়া আৰু অলপ নিমখ দি দিছো। মেৰিনেট কৰোঁতে মই নিমখ কমকৈ দিছিলোঁ সেইকাৰণে। এতিয়া 5 মিনিট ফ্ৰাই কৰাৰ পিছত এখন ঢাকন দি দিম সিজিবৰ কাৰণে। মাজে মাজে ঢাকনখন উদঙাই চিকেনটো ভালদৰে লৰাই দিব, নহ'লে তলত লাগি যাব পাৰে। এতিয়া চিকেনটো অলপ সিজিছে আৰু সেইকাৰণে মই আগতে ফ্ৰাই কৰি থোৱা আলুখিনি মিক্স কৰি দিম। মিক্স কৰি ভালছে লৰাই দিম আৰু মই এতিয়ালৈকে পানী দিয়া নাই। যদি আপোনালোকৰ চিকেনটো বনাওঁতে লাগি ধৰে তেতিয়া অকণমান জাষ্ট পানী দিব, বেছি পানী দি নিদিব। বেছি পানী দি দিলে খাবলৈ বেয়া হৈ যাব চিকেনটো। চিকেনটো বনাই হৈ গ'ল। ৰেচিপিটো কেনেকুৱা লাগিলে আপোনালোকে জনাব আৰু যদি বনাই খায় তেন্তে প্লিজ কমেণ্ট কৰি জনাব কেনে পালে খায়। এয়া মোৰ চিকেন খাব ৰেডি হৈ গ'ল আৰু মোৰ ভিডিঅ'টো চোৱাৰ বাবে থেংক ইউ।